আপুনি বিশ্বাস কৰিব নেকি 15 বছৰ বয়সো হোৱা নাই তেনেকৈ এজন ল'ৰা বদৰৰ নিচিনা বিশাল যুদ্ধত অংশগ্ৰহণ কৰি আছে। 2 হিজৰীত যেতিয়া বদৰৰ বাবে অলপ প্ৰস্তুতি লৈ আছিল সেই সময়ত নবী সাল্লাল্লাহু আলাইহি সাল্লাম সাহাবীসকলক একগোট কৰি তাৰ পৰা যিসকলৰ বয়স হোৱা নাছিল সেই সকলক ঘৰলৈ পঠিয়াই দিছিল। তাৰ মাজত সাদ বিন আবি ওয়াকাছৰ সৰু ভাই উমৰ ৰাদিয়াল্লাহু তাআলা আনহু আছিল। তেখেতক নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘৰলৈ পঠোৱাৰ ভয়ত তেখেতে নিজৰ ভৰিৰ দুটা বুঢ়া আঙুলিৰে তেখেতে থিয় হৈ আছিল। আৰু এই দৃশ্যটো যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে চাইছিল তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতক মাতিলে আৰু ক'লে যে তুমি যিমানেই চেষ্টা কৰা তোমাৰ ঘৰলৈ উভতি যাবই লাগিব। তেতিয়া উমৰ ৰাদিয়াল্লাহু তাআলা আনহুই কান্দি দিলে আৰু ইমান কান্দিলে যে তেখেতক চাই নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ হৃদয় কোমল হৈ গ'ল আৰু তেখেতক ক'লে যে তুমিও বদৰ যুদ্ধলৈ যাব পাৰিবা। আৰু এনেকৈ তেখেতে বদৰ যুদ্ধত গৈ সকলক হত্যা কৰি তেখেতে নিজেও বদৰ যুদ্ধত শ্বহীদ হৈছিল। যুৱকসকলে এনেকৈ ইতিহাস গঢ়ি থৈ গৈছে য'ত তেখেতৰ চেষ্টাৰ ফলত তেখেতে ইছলামৰ বাবে তেখেতে প্ৰাণ দিছিল, যাৰ ফলত আজি আমি এক সুন্দৰ আৰু ভাতৃত্ববোধৰ এক ইছলাম আমি আজি পাইছো।